বন্ধু বান্ধৱীসকল, মহান ব্যক্তি এলবাৰ্ট আইনষ্টাইনে কৈছিল, কালিৰ পৰা শিকিব আৰু আজিৰ বাবে জীয়াই থাকক, কাইলৈৰ বাবে আশা কৰক। গুৰুত্বপূৰ্ণ কথাটো হ'ল প্ৰশ্ন কৰা বন্ধ নকৰিব। বন্ধু বান্ধৱীসকল, আশাই জীৱন হয়। জাপানত এটা সত্য ঘটনা আছে। 10 বছৰ পুৰণা এখন ঘৰত পৰিৱৰ্তন কৰিবৰ বাবে এখন দেৱালক ভাঙি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হয়। হঠাৎ তাত কাম কৰি থকা লোকসকলে দেখে যে দেৱালৰ ভিতৰৰ ভাগত এটা পখিলা আছে। পখিলাটিয়ে জীয়াই থকা দেখি সকলোৱে আচৰিত হৈ যায়। ঘৰৰ মালিকো এইটো দেখি আচৰিত হৈ যায় যে 10 বছৰ পূৰ্বে দেৱালত চূণ দিয়া হৈছিল আৰু সেইটো পখিলা জীয়াই আছিল। এইটো এটা আচৰিত হ'বলগীয়া কথা আছিল। সকলোৱে আচৰিত হয় যে এইটো পখিলাই ভোজন আৰু পানী ক'ৰ পৰা পাই আছিল। কিছু সময়ৰ পিছত সকলোৰে চকু থৰ লাগি চাই থাকিল, যেতিয়া অন্য এটা পখিলাৰ মুখত খাদ্য লৈ অহা দেখা পালে। দেৱালৰ এক সৰু ফুটাৰ সহায়েৰে এইটো পখিলাৰ মুখলৈ ভোজন দি আছিল। এইটো ভাবি সকলোৰে গাৰ নোম শিয়ৰি উঠিছিল যে 10 বছৰলৈকে সদায় সেই দেৱালত বন্দী হৈ থকা পখিলাটিক লগৰীয়া পখিলাটোৱে জীয়াই ৰাখিবৰ বাবে ভোজন আনি দিছিল। কেৱল আশাৰ বলতেই তাৰ লগৰীয়াক ইমান বছৰলৈ জীয়াই ৰাখিব পাৰিছিল। এই আচৰিত কাহিনীটিয়ে আমাক এটি মূল্যৱান জ্ঞান দিয়ে যে যেতিয়ালৈকে জীৱনত অন্তিম পোহৰ থাকে, শৰীৰত অন্তিম উশাহ থাকে, তেতিয়ালৈকে আশাক এৰিব নালাগে। আশা থাকিলেহে জীৱন থাকিব। আপোনাৰ আশা আৰু বিশ্বাসে আপোনাৰ লগতে অন্য লোককো জীৱন দিব পাৰে। বন্ধু বান্ধৱীসকল, ধনৰ অভাৱতকৈ ডাঙৰ বিপদ হ'ল আশাৰ অভাৱ। যদি আপোনাৰ ভিতৰত আশা জীয়াই আছে, যদি আপুনি আশাবাদী হয়, তেতিয়াহ'লে আপুনি সমৃদ্ধিক আপোনাৰ জীৱনত পুনৰ পাব পাৰে। আপোনাৰ ওচৰত আশা থাকিলেহে আপুনি জীৱনত সম্ভাৱনাৰ ওপৰত চিন্তা কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আপুনি যিমানেই সমস্যাত পৰি আছে, এইটো কথা সদায় মনত ৰাখিব যে সংসাৰত কোনো সমস্যা স্থায়ী নহয়। আপোনাৰ আশাক আপুনিয়ে জীয়াই ৰাখিব লাগিব। যুঁজি থাকক। প্ৰত্যেক ৰাতিৰ পিছত ৰাতিপুৱা হোৱাটো নিশ্চিত, কিন্তু এইটোও মনত ৰাখিব, কৰ্ম নকৰাকৈ আশা কৰি থাকিলে ইয়াৰ সমাধান নহ'ব। সেই পখিলাটোৱে 10 বছৰলৈকে নিজৰ লগৰী পখিলাটোক ভোজন দিবৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল, কাৰণ সি খাদ্য দি আছিল। সেইকাৰণে তাৰ আশাৰ বৈধতা আছিল। বন্ধু বান্ধৱীসকল, সংসাৰত এনে অনেক লোক আছে যি ঘৰত বহি এইটো আশা কৰি থাকে যে এদিন তেওঁৰ ভাগ্য ফুলি উঠিব বা কেতিয়াবা তেওঁৰো সময় আহিব। এনে কিছুমান লোকো আছে যি আশা কৰে, কিন্তু তেওঁলোকৰ কৰ্ম সেইটো আশাৰ অনুপাতত নহয়। সেইকাৰণে তেওঁলোকে বিচৰা পৰিমাণগত উচ্চতা পাব নোৱাৰে। যোগাত্মক বিচাৰে আমাক কয় যে আশা ৰাখা আৰু নিজৰ আশাক বাস্তৱত পৰিণত কৰিবৰ বাবে সিমান কষ্টও কৰিব লাগিব। বন্ধু বান্ধৱীসকল, আপুনি যদি গাড়ীৰে এঠাইৰ পৰা অন্য ঠাইলৈ যায়, তেতিয়া আপুনি গাড়ীখনত উপযুক্ত পৰিমাণৰ তেল ভৰাব লাগিব। যদি আপুনি গাড়ীখনক আশা বুলি আৰু তেলক আমাৰ কৰ্মৰ লগত তুলনা কৰোঁ, তেনেহ'লে আপুনি জীৱনত গাড়ীত উপযুক্ত পৰিমাণৰ তেল ভৰাওক আৰু আপোনাৰ নিৰ্দিষ্ট লক্ষ্যত উপনীত হওক। বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ভিডিঅ'টি ভাল লাগিল, তেনেহ'লে DG মটিভেশ্যন চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টি লাইক কৰি দিয়ক আৰু কমেণ্ট কৰি জনাব যে ভিডিঅ'টিত আপোনাৰ কি বেছি ভাল লাগিল। মই আপোনাক লগ পাম আগন্তুক ভিডিঅ'ত, যিয়ে আপোনাৰ জীৱনত যোগাত্মক বিচাৰেৰে ভৰাই দিয়ে আৰু আপোনাক দেখুৱাই এটা শুদ্ধ ৰাস্তা। শুনি থাকক DG মটিভেশ্যন, নতুন জীৱনৰ এক নতুন আশা। ধন্যবাদ।